Hi, Resto. Welcome to my YouTube channel. Tilak Gosmadari. আমি আছো এতিয়া চিৰুচা আমি DSLR লৈ আহিছোঁ জাষ্ট আছামিজ ভিডিঅ' এটা বনাবলৈ মই আৰু মোৰ পাৰ্টনাৰজন হাই লাজুকা আছে আমি ফাইনেলি DSLR লৈ পেলাই চিৰুচা পাই গৈছিলোঁ বাট ইয়াত ইমান এটা কাম নহ'ল মানে আমি অলপ অহাটো দেৰি হ'ল আৰু শ্বুটিঙৰ অলপমান কাম বাকী থাকি গ'ল হ'ব কামটো আপোনালোকক মই ভিডিঅ'টো সোনকালে আপলোড দিম বাট দুদিন তিনিদিন আৰু টাইম লাগিব আজি আধাখিনি কাম হৈছে আৰু ৰাতি মই কৰিম আৰু অলপ দুটামান বস্তু এটা কমি আছে বস্তুটো হ'ল ক'লে নিশ্চয় মই আপলোড দিম ভিডিঅ'টো এয়া চিৰুচা ইয়াত পিকনিক প্লেচ আহিব আৰু এতিয়া মানুহ বহুতেই টাইম হৈ গৈছে আহিবলগীয়া চিৰুচা এতিয়াতো ডিচেম্বৰ সোমাল ডিচেম্বৰৰ 29 ডিচেম্বৰতো 13 ডিচেম্বৰতো আমি আহিম চিৰুচা পিকনিক কি ক'ত হয় এয়া চিৰুচা বহুত মানুহ আজিও আহিছিল মানুহ বহুত মৌচম ভাল না ওচৰত পাহাৰ মানে কি ক'ম আপোনালোকক ড'জ ইয়াত মানে অ'পেন ফ্ৰী সেইটো কাৰণে ভাল মানে কোনো তেনেকুৱা বাধা মানে নিদিয়ে আৰু মানে পিকনিক প্লেচ হয় অ'পেনলি চিৰুচা অ'পেন সেইটোৱে ভাল লাগে তাৰ কাৰণে ইয়াত বহুত মানুহ আহে বহুত মানুহ যায় বাট ল'ৰা ছোৱালী এইবিলাকতো এইটো কমেন বাট মানে ডাঙৰ মানুহ আহিব বহুত ভাল পায় আৰু বহুত দূৰৰ পৰা ইয়াত পিকনিক খাবলৈ কাৰণে আহে তাৰ কাৰণে আমিও শ্বৰ্ট অকণ ইয়াত ভিডিঅ' আছে তাৰপিছত আপোনালোকক দেখাম এইটো দেখিছে সেই পাহাৰ সিটো পাহাৰৰ আমি ওপৰত যাম আৰু বাকী একটুকুৰ আছে সেই ভিডিঅ'টোত আমি সেই ওপৰ পামগৈ নিশ্চয় আপোনালোকক মই ভিডিঅ'টো আপলোড দিলে আপোনালোকে নিশ্চয় দেখা পাব আৰু 13 তাৰিখে আমি মানে মই নতুন গাড়ী লোৱাৰ পাৰ্টি এখন দিম বলেৰ' পিকআপৰ সেইটো আহিলে মানে মই আপোনালোকক দেখাম মোৰ পাৰ্টনাৰখিনি কিমান কি কৰে কি নকৰে আপোনালোকে নিশ্চয় দেখা পাব আৰু হাঁহি থাকিব নাহাঁহিব লাইক কমেণ্ট জৰুৰ দিব আৰু ছাবস্ক্ৰাইব কৰি দিব কোনোবা যদি নতুন দোষ আহে আপোনালোকৰ সহায় সহযোগিতাতহে যাতে আমি আগবাঢ়িব পাৰোঁ না কি কৈ দোষ আমি এতিয়া গাহৰি মাংস খাই পেলাই যাম আৰু সেইটোৱে